Hello guys, welcome back to my YouTube channel দিগন্ত কলম মই দিগন্ত আপোনালোকক মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আহিছো আজি ভিডিওত এই বিষয়ে আপোনালোকক কম যে Paytm এপটোত আপুনি আপোনাৰ মোবাইলত Paytm QR কোডটো কেনেকৈ জেনেৰেট কৰিব পাৰিব আজি ভিডিওতে সকলো আলোচনা কৰিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিবলগীয়া ভিডিওৰ নোটিফিকেশন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপুনি আপোনাৰ মোবাইলত Paytm এপটো আপুনি ওপেন কৰিব Paytm এপটো ওপেন কৰাৰ পিছত আপোনাৰ মোবাইলত ওপেন হৈ যাব তাৰপিছত আপুনি লেফট সাইডৰ ওপৰত প্ৰফাইলৰ আইকনটোত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি অলপ তলফালে আহিব তলফালে আহি পেলাই যেটো দেখিবলৈ পাইছে UPI পেমেন্ট সেটিংস দি আছে আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰা হোৱাৰ পিছত আপুনি চাবলৈ পাইছে আপোনাৰ বেংক একাউণ্ট কিটা এড হৈ আছে কিটা দেখিবলৈ পাইছে আপুনি যোনটো মোৰ ইয়াত দুটা বেংক একাউণ্ট এড হৈ আছে আপুনি যোনটো বেংক একাউণ্টৰ কিউআৰ কোড শেয়াৰ কৰিব বিচাৰিছে ইয়াত আপুনি ক্লিক কৰিব এনেকুৱা ক্লিক কৰাৰ পিছত ৰাইট সাইডৰ ওপৰত তিনটা ডট চাবলৈ পাইছে আপুনি ইয়াতে ক্লিক কৰিব মই তলৰ বেংক একাউণ্টৰ মানে বেংক একাউণ্টৰ কিউআৰ কোডটো জেনেৰেট কৰিম ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত মাই কিউআৰত ক্লিক কৰিব তাৰপৰত আপোনাৰ হে বেংক একাউণ্টৰ কিউআৰ কোডটো এনেকুৱা চাবলৈ পাইছে তাৰপৰত আপুনি তলত চাবলৈ পাইছে এড এমাউন্ট দি আছে আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত মই ইয়াত 500 টাইপ কৰি দিছো 500 টাইপ কৰাৰ পিছত আপুনি ডান দি আছে ডানত আপুনি ক্লিক কৰিব ডানত ক্লিক কৰা হোৱাৰ পিছত তলত চাবলৈ পাইছে কিউআৰ কোডটো এটো জেনাৰেট হৈ গল তাৰপিছত তলত চাবলৈ পাইছে শেয়াৰ এভভ ডিটেইলস টু ৰিসিভ মানি from Paytm or any UPI app মানে এই কিউআৰ কোডটো জেনাৰেট হৈ গল এটো 500 টকা মানে আপুনি আপোনাক যদি কোনোবা 500 যদি পে কৰিবলৈ হয় তেতিয়াহলে আপুনি এই কিউআৰ কোডটো হেজনক আপুনি শেয়াৰ কৰি দিলে হেজনে আপোনাৰ কিউআৰ কোডটো স্ক্যান কৰি পেলাই মানে 500 টো টাইপ নকৰাকৈ মানে পে কৰিব পাৰিব তো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং